কবিতাৰ শিৰোনাম স্বপ্নভংগ। কবি অতনু ভট্টাচাৰ্য, পাঠ ৰেৱত মহন্ত। যাৰ কাষলৈ মই জীৱন বিচাৰি যাওঁ, তেৱেই মোৰ তেজৰ কাৰণে উন্মাদ। যাৰ সৈতে মই নিৰ্মাণৰ স্বপ্ন দেখোঁ, তেওঁ মোৰ ধ্বংস চাবলৈ ৰৈ থাকে। যাৰ পৰা মই আশ্বাস বিচাৰোঁ, তেওঁ নিজেই হতাশ। পূৰ্ণতাৰ বাবে যাৰ কাষ চাপি গ'লোঁ, তেৱেই শূন্য কৰি ফুটাই দিলে হৃদয়। যাৰ মই প্ৰথম আৰু অন্তিম উপাসক, তেৱেই মোৰ নিষ্ঠুৰ প্ৰতাৰক। মোৰ ওঠত আছিল ফুল, তৰা, নদীৰ গান। স্বপ্নৰ সমুদ্ৰ আছিল, কল্পনাৰ জোৱাৰ আছিল। আজি সেই সমুদ্ৰ শান্ত, সমাহিত। মোৰ গোপন ডায়েৰী আছিল, আগবাগ আৰু বিচিত্ৰ নক্সা আছিল। মোৰ বন্ধ কোঠাৰ বেৰত পদ্যৰ ধ্বনি আছিল। আজি তাত একোৱেই নাই প্ৰতিধ্বনিৰ বাহিৰে। কৈশোৰৰ উন্মাদনা এতিয়া মাথোন ইতিহাস। মোৰ প্ৰতীক্ষাৰ ভূমি আজি নীৰৱ শ্মশান। আৰু কোন হ'ব পাৰে মোৰ স্বপ্নৰ প্ৰতিপক্ষ, মোৰ নিজৰ বাহিৰে। ধন্যবাদ।